গাইস আমার মানুহজনীয়ে পুরা নাৰিকল ৰুকাত ব্যস্ত হৈ আছে একদম পিঠা আজি বনাব এটা মান তামাম পিঠা আছে নাৰিকল ৰুকি আছো আজিহে পিঠা বনাব দে আজিহে বনাব লাগিছে ৰুকি আছো পিঠা বনাবলে আপোনালোকে আহিব গাইস আমাৰ ঘৰত বিহু খাবলে কোন কোন আহে আহি যাব পাৰে দৈ আছে চিৰা আছে সব আছে পিঠা আছে আহিবহে লাগে লাড়ু আছে সকলো আহি যাব আমাৰ বনাব আৰু খাবৰ কাৰণে আহি গ'লে হ'ল আৰু দেৰি নকৰিব আহি যাওক আমাৰ ৰাংঢালীয়ে পিঠাগুড়ি খুন্দি আছে আমাৰ ৰাংঢালীয়ে তাৰমানে পিঠা বনাবই নিজে মানে ঢেঁকী নাই তথাপিও তাৰমানে মিক্সাৰত মাৰি হ'লেও তাৰমানে পিঠা বনাবই মানে খাবই চাওক গাইছ তাৰমানে নিজে বনাই খোৱাটো টেষ্টেই বেলেগ তাৰপিছত মুড়ি লাডু বনোৱা হৈ গ'ল আৰু ইফালে নাৰিকল ৰুকি থৈ দিলোঁ এয়া দেখিছে গাইছ নাৰিকল ৰুকি থৈ দিলোঁ মুড়ি লাডু বনালোঁ তাৰপিছত এতিয়া মানুহবিলাক আহিলে হ'ল আৰু আলহী খাবৰ কাৰণে পিঠাগুড়ি সেয়া মিক্সাৰত মাৰি গুড়ি কৰি এনেকৈ চালি লৈ তাৰ মাজতে এইটো আপোনাৰ দেখাইছোঁতো কি শাক কোনে ক'ব পাৰিব ঘৰতে দেখিছে নহয় কিমান ধুনীয়া শাক মানিমুনি খালে পেট ভাল থাকে মোৰ আজি ফাইনেলি পিঠা বনোৱা হৈ গ'ল এয়া চাওক কি বনালোঁ মই এয়া ইফালে তেলৰ পিঠা বনালোঁ আৰু এয়া বগা পিঠা বনালোঁ নাৰিকল দি মই ভালকৈ বনাব নাজানো দেই মোক নাহাঁহিব মোৰ পিঠাটো দেখি তথাপিও বনাব চেষ্টা কৰিছোঁ আৰু ইফালে লাড়ু বনালোঁ বৰা চাউলৰ লাড়ু এয়া আৰু ইফালে তিলৰ লাড়ু অকণমান বনালোঁ আৰু নাৰিকল অকণমান ৰৈ গৈছিল পিঠাৰ তাৰপিছত সেইখিনি অকণমান লাড়ু বনাই দিলোঁ আৰু ইফালে বনালোঁ মুড়ি লাড়ু এইখিনি আজি বনালোঁ যোনে যোনে খাই আহি যাব আমাৰ ঘৰলৈ বাই